এক চহৰ এক ৰং এটা ৰঙেৰে এখন চহৰ বা এখন নগৰ টিহু নগৰক এটা ৰঙেৰে সজোৱাৰ পৰিকল্পনা টিহু পৌৰসভাৰ নলবাৰী জিলাৰ টিহুক অসমৰ ভিতৰতে এখন আটকধুনীয়া নগৰ হিচাপে গঢ় দিবলৈ মন্ত্ৰী তথা স্থানীয় পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস আৰু টিহু পৌৰসভাই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৌৰসভাৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে টিহু নগৰখনক এক আকৰ্ষণীয় ৰূপত সজাই তোলাৰ কথা কৈছিল। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টিহু নগৰ সংযোগী টিহু ফিডাৰ ৰোড ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ ঘোষণা কৰাৰ পিছতেই পথছোৱাৰ কাম আৰম্ভ হৈছে। ওৱান চিটি ওৱান কালাৰ যিটো এটা প্লেন লৈছোঁ, এইটো অলপ পলমকৈ হ'লেও আমি কামটো কৰিম। এতিয়া হৈছে কি আমাৰ টিহু ফিডাৰৰ কাম চলি আছে, গতিকে কামখিনি কমপ্লিট নোহোৱাকৈ কৰিলে অকণমান খেলি মেলি হ'ব যেন পাইছোঁ। আৰু আমাৰ সন্মানীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই পৌৰসভাৰ নিৰ্বাচনৰ আগতে টিহুবাসী ৰাইজক এষাৰ কথা কৈছিল যে আমি টিহুখনক অকণমান ধুনীয়াকৈ সজাব খোজোঁ, টিহুলৈ এটা নতুন প্লেন আনিব খোজোঁ। গতিকে ওৱান কালাৰ ওৱান চিটি এতিয়ালৈকে আমি ৰাইজৰ পৰা এপ্লিকেশ্যনবিলাক পোৱা নাই। জুলাই মাহটো আমাৰ আছে সময়, আৰু জুলাই মাহটোত আমি যিখিনি ৰাইজৰ এপ্লিকেশ্যন আহে ওৱান কালাৰ ওৱান চিটি, তাৰ উপৰিও আমি যিটো বৃক্ষৰোপণ কাৰ্যসূচী ল'ম বুলি লৈছোঁ, গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচী, সেই গছপুলিও আমাৰ হয়তো এবিধেই গছ ৰোপণ কৰিম বুলি আমি দেৱদাৰুৱেই হওক নাইবা বকুলেই হওক নাইবা নিমেই হওক তেনেকুৱা ৰাইজৰ পৰা তেনেকুৱা একো এতিয়ালৈকে এপ্লিকেশ্যন অহা নাই। এতিয়া টিহুখন আমি সুন্দৰকৈ সজাম আৰু হয়তো অকণমান সময় লাগিব। আমাৰ ৰাস্তাৰ কামখিনি সম্পূৰ্ণ হ'ব লাগিব। আমাৰ যিটো পৌৰসভাৰ কোন ফাণ্ডৰ পৰাই আমি এখন মাৰ্কেট ইতিমধ্যে প্ৰস্তুত কৰিবলৈ লৈছোঁ, মাৰ্কেটখনৰো কাম চলি আছে। টিহু পৌৰসভাৰ তৰফৰ পৰাও টিহু বজাৰ গৃহ আৰু অন্যান্য উন্নয়নমূলক কামসমূহ আৰম্ভ হৈছে। পথৰ কাম আৰু অন্যান্য আনুষাংগিক কামবোৰ সম্পূৰ্ণ হোৱাৰ পিছতেই এটা ৰঙেৰে টিহু নগৰক সজাই তোলাৰ কামো আৰম্ভ হ'ব। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA365।